নমস্কাৰ মোৰ আজি অন্য এটা ভিডিঅ' হইতে আপোনালোক সকলোলৈ স্বাগতম জনালো। আজি আমি তিনচুকীয়া টাউন ফালে ওলাই আহিছো মানে ওলাই যাম কিয়া মানে জুহাই নাই এতিয়ালৈকে বৰ্তমান এতিয়া ওলাই যাম তিনচুকীয়া টাউননো 15 আগষ্টৰ কাৰণে কি হৈ আছে তাকে চাওঁগেচোন মানে 15 আগষ্টৰ কাৰণে থানা চাৰিআলি তিনচুকীয়া থানা চাৰিআলি মানে লোকপ্ৰিয় গোপীনাথ পথ বুলি থানা চাৰিআলিত মানে তিনচুকীয়াত 15 আগষ্টৰ কাৰণে কিবা কিবি সজা মানে আজি সজাছে নাই তাকে চাওঁগে নহজালো নাই দেখোন টাউনখনকে অলপ মানে ফুৰোগে যদি নহজালো মানে কি দেখাব পাওঁ তাকে চাই যাব আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই গ'লে মানে গম পাব ভিডিঅ'টি কি দেখাম মানে বিশেষ এটা কাৰণত বুলি যোৱা নাই ক'বাত মানে জেগা এটা বুলি মানে ঠাই এডোখৰলৈ বুলি যোৱা নাই আপোনালোকে মানে থুলমূলকৈ কিবা এটা দেখাম তাকে চাই যাব আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা মানে তিনচুকীয়া বাইপাছ ৰোডৰ পৰা বুজি ক'ব পাৰি তিনচুকীয়া বাইপাছ ৰোডৰ পৰা ওলাই গৈছোঁ এতিয়া বাইপাছ ৰোডৰ পৰা ওলাই গৈছোঁ আপোনালোকে ভিডিঅ'টো চাই যাব আৰু সম্পূৰ্ণকৈ বিশেষ এটা কাৰণ মানে ঠাই নহ'লে বুলি যোৱা নাই মানে কি পাওঁ তাকে দেখাই যাম চাই যাব আমাৰ এই তিনচুকীয়া ৰোডৰ বাইপাছটো এনেকুৱা বেয়া নহয় মানে খাল খুল হৈ গৈছে চুইমিং পুল হ'ব আৰু কেইটামান হ'লে ইমানে বেয়া এইডোখৰটো অকণমান আগত দেখিব এনেকুৱা মানে বেয়া বাইক চলাব মন নাযায় বাইক চলালে গাড়ী যাবলৈ কিমান অসুবিধা হয় পুৰা খাল খুল এইবোৰ গোটেইবোৰ গাঁত হৈ গৈছে মানে যাবলৈ বহুত অসুবিধা হয় মানে ৰাস্তাতে চুইমিং পুল নিচিনা হৈ গৈছে গোটেইবোৰ খাল হৈ গৈছে কি কবি আৰু বিজেপি চৰকাৰ কিবা এটা কৰ আৰু আমাৰ গোটেই তিনচুকীয়া ডিষ্ট্ৰিক্টখনে অলিয়ে গলিয়ে মানে গাঁৱৰ ভিতৰুৱা অঞ্চলৰ ৰাস্তাবোৰ বেয়াই মানে আনকি এই বাইপাছবোৰো ইমান বেয়া আছে কি নহওক ভিডিঅ'টি আপোনালোকে চাই যাওক এই ৰাস্তাটোৰ কথাটো কি ক'ম আৰু এই চৰকাৰ মহিমা কিবা কিবি কৰিব আৰু সিহঁতে অকণমান আগত চাওক আকাশৰ ভিউটো এই মজা লাগিছে এই গাঁতত কৰিব এতিয়া আমি বৰগুৰি চাৰিআলি পৰা আহিলোঁ মানে তিনচুকীয়া টাউন ফালে যোৱা লেফ্ট চাইডে মই প্ৰথম আৰম্ভণিতে ক'ব পাহৰিলোঁ মানে আমাৰ তিনচুকীয়া ডিষ্ট্ৰিক্টত মানে তিনচুকীয়া বৰগুৰি এই বুলি জেগা এডোখৰ আছে মানে বৰগুৰি মানে আমাৰ তিনচুকীয়াত থকা মানুহবোৰেতো জানেই ITI ফিল্ডত কালিলৈ 15 আগষ্ট উদযাপন কৰিব মানে আজি কিবা কিবি কৰি আছে মানে দেখিছে এইবোৰ গোটেইবোৰ পুলিচ মানে কালিৰ কাৰণে কালি যদি আহিব পাৰোঁ আপোনালোকক দেখুৱাম গোটেই পুলিচ ঠিক আছে পুলিচ বহুত আহিছে মানে কিবা ক'ব বুলি ভয়ো লাগিছে সেইকাৰণে আগুৱাই যাওঁ অলপ আজি ইমান ভিৰ নাই মানে আগতেতো ইমান ভিৰ হয় পূৰা ভিৰ হৈ যায় আমাৰ আগত পুলিচ কেইজনমান গৈছে কিবা নকলে হৈছে আমাক কিনো ক'ব আৰু আমিতো ভিডিঅ' বনাই গৈছোঁ একো নকয় ভাল লাগিছে আগত চাই কেইজনকে পতাকা ঠাণ্ডা লৈ মেলি কিবা মোৰো আশা আছিল পুলিচ হোৱা কিন্তু সাহায্য নাই বলত নাই পাই যামগৈ থানা চাৰিআলিত অলপ আৰু 5-10 মিনিট পিছত পাই যামগৈ খালী পূৰা খালী চাৰিওফালে খালী এতিয়া আমি ফাইনেলি থানা চাৰিআলি পালোহি মানে
ইমানো নহজে মানে এনেই থুলমূলকৈ কিবা কিবি অলপ সজোৱা দেখাই মানে এয়া থানা চাৰিআলি পাই গ'লো এই ঘণ্টা দি মাতিছে এই আছে আমাৰ তিনিচুকীয়া থানা চাৰিআলি লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ বুলি কয় এনেকৈ আৰু অলপ চলপ ইমান ভালকৈ সজোৱা নাই আগতে সজাইছিলে এইফালে তিনিচুকীয়া টাউনখনৰ ভিউটো দেখালোঁ অকল বুলি ক'ব পাৰি মানে ইমান ভালকৈ সজোৱা নাই পতাকা লগাইছে মানে ইয়াত অলপ পাতিছোঁ বেছি কথা নকওঁ চাউণ্ড বক্স পুৰা গান বাজি আছে মানে দেশ প্ৰেমমূলক গান বাজিছে নুশুনিব মোৰ কথাটো এয়া ডক্টৰ ভূপেন হাজৰিকা মূৰ্তি ইয়াতে কালি পাতিব ইয়াত ধুনীয়াকৈ সজাই আপোনালোকক দেখুৱাই আছোঁ দেই আৰু অকণমান আগত আমাৰ দেইলি বজাৰ মানে তিনিচুকীয়া দেইলি বজাৰত কিমান ধুনীয়াকৈ সজাই থোৱা আছে চাই যাব আপোনালোকে দেখুৱাই কৰি ৰখাইছোঁ আপোনালোকক আমাৰ ইয়াত দেইলি বজাৰৰ এয়া দেইলি বজাৰৰ ইয়াৰ ইমান ধুনীয়াকৈ সজাইছে চাওকচোন গোটেই সৌ লাগে মানে পতাকা কিমান ধুনীয়াকৈ সজাইছে বাপৰে মজা লাগিছে মানে ৱাও ধুনীয়া ইমান ডাঙৰকৈ ঘণ্টা লগাইছে পতাকা লগাইছে ভাল লাগিছে দেখি মজা লাগিছে গোটেই দেইলি বজাৰ মাজত কেনেকৈ ইমান ধুনীয়াকৈ সজাই তুলিছে মানে দেখি মজা লাগিছে এইফালে চাওক চাৰিওফালে বজাৰ বাপৰে আপোনালোকে চাই যাওক ভিডিঅ'টি অলপ স্কিপ নকৰি ভালো লাগিব চাই ভিডিঅ'টি চাওক এতিয়া অকণমান আগত দেখিব আপুনি মানুহজনে কিমান ধুনীয়াকৈ আজৰাই তুলিছে ঝণ্ডাৰ দেশত মানে পতাকা দেশত ধুনীয়াকৈ মজা লাগিছে কিবা মানে ফুল ইণ্ডিয়ান ড্ৰেছত আমাৰ তিনিচুকীয়া টাউনত দেখিলেই তিনিচুকীয়া মেইন টাউনত কেনেকৈ সজাই আছে এয়া আৰু তিনিচুকীয়া দৃশ্যটো এনেই থুলমূলকৈ দেখাইছোঁ এয়া থানা চাৰিআলি লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ বুলি কয় থুলমূলকৈ আৰু দেখালোঁ আপোনালোকে চাই কেনেকুৱা পালে ভিডিঅ'টি কমেণ্ট বক্সত জনাব কমেণ্ট কৰি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু বন্দে মাতৰম কাইলৈ 15 আগষ্ট পালেহি আৰু এদিনহে আছে লগতে হেপী ইণ্ডিপেণ্ডেন্স ডে এডভান্স এয়া